আপুনি বা মই আমি সকলোৱে জিঅ'ৰ ফ্ৰী ছাৰ্ভিচবোৰ ব্যৱহাৰ কৰি পাইছোঁ। অৰ্থাৎ আমি 399 বা 349ৰ এটা ৰিচাৰ্জ কৰিব লাগে আৰু এয়াৰটেল, আইডিয়া, ভোডাফোন সকলোকে যিমান সময় মন যায় আমি সিমান সময় কথা পাতিব পৰা আছিলোঁ। কিন্তু জিঅ'য়ে এটা এনাউন্সমেণ্ট কৰিলে যে 10 অক্টোবৰৰ পৰা যদি জিঅ' কাষ্টমাৰ এজনে এয়াৰটেল, আইডিয়া, BSNL বা ভোডাফোন কাষ্টমাৰ এজনক ফোন কৰিব লগা হয় তেন্তে প্ৰতি মিনিটত 6 পইচাকৈ দিব লাগিব। এতিয়া কথাটো হ'ল যে জিঅ'য়ে অকস্মাতে এনেকুৱা এটা এনাউন্সমেণ্ট কিয় কৰিলে বা আমি কাক কাক ফোন কৰিলে পইচা দিব লাগিব আৰু কিমান দিনলৈ দি থাকিব লাগিব। এই ভিডিঅ'টোৰ যোগেদি মই সকলো কথা ক'ম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যোৱাকালি ৰাতি জিঅ'য়ে এনাউন্স কৰিছিল যে আপুনি যদি জিঅ' চিম ব্যৱহাৰ কৰি আছে আৰু আপুনি যদি এয়াৰটেল, ভোডাফোন বা BSNL কাষ্টমাৰ এজনক ফোন কৰে তেতিয়া আপুনি কথা পতাৰ বিনিময়ত 6 পইচা পাৰ মিনিট দিব লাগিব আৰু সেইটো ষ্টাৰ্ট হ'ব 10 অক্টোবৰৰ পৰা। এতিয়া কথাটো হ'ল যে ইমান দিনে ফ্ৰী ছাৰ্ভিচ দি থকা জিঅ'য়ে অকস্মাত ইমান ডাঙৰ এনাউন্সমেণ্ট এটা কিয় কৰিলে? ট্ৰাই অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই এটা IUC ৰুল বনাইছিল। IUC মানে ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জ আৰু এই ৰুল মতে ইণ্টাৰ কানেক্ট কলৰ বাবে আপুনি 6 পইচা পাৰ মিনিট দিব লগা হ'ব আৰু এই ৰুলটো বনোৱা হৈছিল 2017ৰ 1 অক্টোবৰৰ দিনা আৰু কৈছিল যে 2020ৰ 21 জানুৱাৰীলৈকেহে এই ৰুলটো ভেলিড থাকিব আৰু তাৰ পিছৰ পৰা এই ৰুলটো উঠি যাব। অৰ্থাৎ জিঅ' যেতিয়া মাৰ্কেটলৈ আহিছিল তাৰ কিছুদিন পিছৰ পৰাই এই ৰুলটো আহি গৈছিল, কিন্তু জিঅ'য়ে নিজৰ কাষ্টমাৰখিনি ৰাখিবলৈ ইমান দিনে ফ্ৰী ছাৰ্ভিচ আগবঢ়াই আছিল। অৰ্থাৎ জিঅ'য়ে নিজৰ হাতৰ পৰা পইচা এয়াৰটেল, আইডিয়া, ভোডাফোন আদিক দি আছিল। কিন্তু এতিয়া জিঅ'য়ে যেতিয়া নিজৰ 5G লঞ্চ কৰাৰ কাৰণে ইনভেষ্ট কৰিব লগা হৈছে আৰু তাৰ বাবে এই ফ্ৰী ছাৰ্ভিচটো সিহঁতে বন্ধ কৰি দিম বুলি এনাউন্স কৰিছে। একচুৱেলি ইয়াত আৰু এটা কথা আছে, ট্ৰায়ে কৈছিল যে 2020 চনৰ 1 জানুৱাৰীৰ পৰা এই ছাৰ্ভিচটো ট্ৰায়ে উঠাই দিব, কিন্তু এতিয়া ট্ৰায়ে কৈছে যে এই ছাৰ্ভিচটো এনেকৈ থাকিব, 2020ৰ 1 জানুৱাৰীৰ পৰা এইটো উঠাই দিয়া নহয়। আনহাতে আৰু এটা কথা যে জিঅ'য়ে কৈছে যে সিহঁতে পাৰ ডে 25 to 30 কৰোৰ মিছ কল পায় এয়াৰটেল, ভোডাফোন, আইডিয়া 2G কাষ্টমাৰৰ পৰা আৰু ডেইলি 65 to 70 কৰোৰ মিনিট আউটগয়িং যায় সেই এয়াৰটেল, ভোডাফোন কাষ্টমাৰ সকললৈ, যাৰ বাবে জিঅ'ৰ বহুত হাজাৰ কৰোৰ লছ হৈছে। গতিকে সিহঁতে এই ফ্ৰী ছাৰ্ভিচ সেৱাটো উঠাই দিব বুলি এনাউন্স কৰিছে। এতিয়া প্ৰশ্নটো হ'ল কেতিয়ালৈ আমি পইচা দি থাকিব লাগিব? ট্ৰায়ে কৈছিল যে 2020ৰ 1 জানুৱাৰীৰ পৰা IUC ৰুলটো উঠি যাব আৰু যদি তেনেকুৱা হয় জিঅ'য়ে আকৌ নিজৰ ফ্ৰী ছাৰ্ভিচ ষ্টাৰ্ট কৰিব আৰু আপুনি আগতে যেনেকৈ জিঅ' ফ্ৰীলি ব্যৱহাৰ কৰি থাকিব পাৰিছিল তেতিয়া আকৌ ফ্ৰী ব্যৱহাৰ কৰিব পাৰিব। এতিয়া চাওঁ আহক কাক কাক ফোন কৰিলে আপুনি পইচা দিব নালাগে। অল জিঅ' টু জিঅ' কলছ অৰ্থাৎ জিঅ'ৰ পৰা জিঅ'লৈ ফোন কৰিলে সম্পূৰ্ণ ফ্ৰী। অল ইনকামিং কলছ অৰ্থাৎ আপোনাৰ মোবাইললৈ যিবিলাক কলছ আহিব তাৰ বিনিময়ত আপুনি পইচা দিব নালাগে। আৰু আপুনি যদি আপোনাৰ ডেটা ইউজ কৰি কাৰোবাক ফোন কৰে অৰ্থাৎ হোৱাটছএপ কল কৰে তেতিয়াহ'লে সেই কলটো বিনামূল্যে আপুনি কৰিব পাৰিব। যিহেতু জিঅ'য়ে সিহঁতৰ ফ্ৰী ছাৰ্ভিচ ডিএক্টিভেট কৰিব, গতিকে সিহঁতে কিছুমান নতুন প্লেনছ আপোনালোকৰ বাবে লৈ আহিছে, সেইখিনি চাই লোৱা আহক। গতিকে ইয়াৰে 1 নম্বৰটো হৈছে যদি আপুনি 10 টকা ৰিচাৰ্জ কৰে তেতিয়াহ'লে আপুনি 124 মিনিট পাব আৰু লগত 1 GB ডেটাও পাব। যদি 20 টকা ৰিচাৰ্জ কৰে 249 মিনিটছ পাব আৰু 2 GB পাব। 50 টকা ৰিচাৰ্জ কৰিলে 656 মিনিট পাব আৰু 5 GB আৰু 100 টকা ৰিচাৰ্জ কৰিলে 1362 মিনিট আৰু 10 GB ডেটা আপুনি ইউজ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, ফ্ৰেণ্ডছৰ লগত আৰু আপোনাৰ ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰক, সকলোকে এই ইনফৰমেশ্যন দিয়ক আৰু আমাৰ চেনেল টেক ফান ছাবস্ক্ৰাইব কৰক। যদি আপোনালোকৰ কিবা ডাউট আছে তেনেহ'লে আপুনি আমাক কমেণ্ট কৰিব পাৰে। ধন্যবাদ।